Welcome to my JA YouTube channel. Big breaking news. মেট্ৰিক পৰীক্ষা আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা বাতিল কৰা হৈছে। আজি শিক্ষা বিভাগৰ এক উচ্চস্তৰীয় বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। সিদ্ধান্ত মৰ্মে মেট্ৰিক পৰীক্ষা আৰু HS পৰীক্ষা বাতিল বুলি ঘোষণা কৰা হৈছে। লগতে এই ছাত্ৰ-ছাত্ৰীবিলাকক কেনেকৈ উত্তীৰ্ণ কৰোৱাই দিয়া যায় সেই বিষয়ে সিদ্ধান্ত লৈছে। সেৱাক লৈ আৰু কাউন্সিলক লৈ দুখন কমিটি গঠন কৰি দিয়া হৈছে। এই কমিটিবিলাকে এক সপ্তাহৰ ভিতৰত মডেলিটি এটা প্ৰস্তুত কৰিব আৰু ছাত্ৰ-ছাত্ৰীক কেনেকৈ উত্তীৰ্ণ কৰাই দিয়া যায় সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব। ইতিমধ্যে সেৱাৰ ওচৰত আৰু কাউন্সিলৰ ওচৰত থকা ৰেকৰ্ডবিলাক আৰু স্কুল কৰ্তৃপক্ষৰ ওচৰত থকা ৰেকৰ্ডবিলাকৰ ওপৰত ভিত্তি কৰি দশম শ্ৰেণী আৰু হায়াৰ সেকেন্ডাৰী ছেকেণ্ড ইয়াৰৰ ৰিজাল্ট প্ৰিপেয়াৰ কৰিব। এইখিনি সিদ্ধান্ত আজিৰ শিক্ষা বিভাগৰ উচ্চস্তৰীয় বৈঠকত হৈছে বুলি আমি জানিব পাৰিছোঁ।